হেল্ল' গাইজ, চাৰিওফালে চাওক সেউজীয়া হালধীয়া, অকল সেউজীয়া আৰু হালধীয়া। চাই লওক, আপোনালোকে দেখি গম পাইছে নিশ্চয় ইয়াৰ কি হয়। একচুৱেলি ইয়াৰ খেতি পথাৰ হয়। এই ভিডিঅ'টো বহুত ইনষ্টেণ্টলি বনাইছোঁ আৰু জেনেৰেল ভিডিঅ' হয়, কাৰণ আজি আমাৰ আপোনালোকক খেতি পথাৰ এখন দেখাম আমাৰ। আৰু খেতি পথাৰ মানে কি হ'ল, খেতি চাবলৈ আহিছোঁ, চ' আপোনালোকক খেতি পথাৰখন দেখাম আৰু কেনেধৰণৰ ধান খেতি কৰা হৈছে চব দেখাই দিম আপোনালোকক। আৰু কেইটামান বস্তু দেখাম যিখিনি আপোনালোকে নাম শুনিছে আৰু দেখিছেও, কিন্তু বহুতে ডাইৰেক্ট দেখা নাই। কাৰণ কি হয়, আপোনালোকে চিনি পায়, কিন্তু মই ভালদৰে আপোনালোকক ইন্ট্ৰডিউচ কৰাই দিম বস্তুখিনিৰ লগত। আৰু এটা বস্তু দেখাম আপোনালোকে খাই পাইছে, কিন্তু কেনেদৰে সেইটো বস্তুটো হয় সেইটো আপোনালোকক মই সেইটোও দেখাই দিম। চ' এনেকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ব'লক তেনেহ'লে এতিয়া খেতি পথাৰৰ মাজত লগ পাওঁ আপোনালোকক। ফাৰ্ষ্টতে আপোনালোকক পথাৰখন দেখাই লওঁ। চব ধুনীয়াকৈ ওপৰত নীলা আকাশ আৰু তলত সেউজীয়া, অকল চাৰিওফালে সেউজীয়া আৰু সেউজীয়া। হৈছে আপোনাৰ পাইজোং ধানৰ খেতি, আৰু এয়া হৈছে ৰঞ্জিত ধানখিনি ইমানকৈ ওলোৱা নাই এতিয়া, কাৰণ দিন আছে, কিন্তু পাইজোং ধানখিনি ধুনীয়াকৈ ওলাইছে। সোণগুটি যিখিনি আমি ডেইলি আপোনালোকে খায়েই চাগে, নিশ্চয় খায়, ভাত সকলোৱে খায়, কাৰণ এই ধানৰ পৰাই চাউল দিয়া হয় আৰু চাউলৰ পৰাই ভাত হয়। এইটো হৈছে পথাৰৰ আলি একচুৱেলি পথাৰৰ পানী ধৰি ৰাখিবৰ বাবে দিয়া হয়, আৰু কোনখিনি কাৰ মাটি সেইখিনি ডিভাইড কৰিবৰ বাবে পথাৰ আলি দিয়া হয়, যাতে এইখিনি এই ঘৰৰ মাটি আৰু এইখিনি এই ঘৰৰ মাটি ধৰিব পাৰি। আমাৰেই হয় পাইজোং ধান, আপোনালোকক দেখালোঁ, কাৰণ এতিয়া লক্ষী পূজাও আহি আছে আৰু 2-3 মাহৰ পাছত আপোনাৰ দাব পৰা হৈ যাব। যিহেতু আঘোণত ধান পকে বুলি সকলোৱে জানেই। মোৰ পাছফালে চব কি দেখিছে আপোনালোকে, বহুতে চিনিও পায় কি হয় আৰু বহুতে চিনিও নাপায়, কিন্তু মই আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম। দুই ধৰণৰ বাঁহ আছে আমাৰ এই বাঁহনিখনত, আৰু বহুত ধুনীয়া হাৱা মাৰে, একদম বহুত কুল ফিল লাগে। আপোনালোকক মই 2বিধ বাঁহ আপোনালোকক চিনাকি কৰাই দিম কি হয়, আৰু এবিধ দেখাম আপোনালোকে যিটো খৰিচা খায়, সেইটো যিটো বাঁহৰ গাছ বুলি কয় আপোনালোকক সেইটোও মই দেখাই দিম। চ' ব'লক এতিয়া আপোনালোকে চাওক। আপোনালোকে যিটো এইটো দেখিছে, এইটো কয় ভলুকা বাঁহ। কি কয়? ভলুকা বাঁহ বুলি কয়। এইটো একচুৱেলি আগৰ দিনৰ মানুহসকলে যিখিনি মানে বাঁহৰ ঘৰ আছিলে, তেওঁলোকে এইবোৰ খুটাৰ কাৰণে ইউজ কৰে। আজিকালি নাইকিয়া হ'ল, একচুৱেলি পকা ঘৰে বেছিকৈ আহিলে, কিন্তু এইটো বহুত হাৰ্ড বাঁহ হয়। আৰু মই আপোনালোকক ইয়াৰ ইউজ কিছুমান দেখাই দিম বাৰু, কাৰণ আমাৰ ঘৰতো ইউজ আছে বাঁহৰ ঘৰ মানে একচুৱেলি পাকঘৰটো আমাৰো বাঁহৰ হয়। চ' আপোনালোকক মই দেখাই দিম। একচুৱেলি হাইট এইটোৰ কমচে কম 50 ফুটমান হয়, আৰু ইয়াৰ যিটো আপুনি গোলাই বুলি ক'ম, যিটো মানে ভলিউমটো, এইটোকেইটাওতো বহুত সৰু হয়, কিন্তু ভাল ডাঙৰ বাঁহৰ আপোনাৰ এইটো বহুত ডাঙৰলৈকে বহুত ডাঙৰো হয়। মই ডাঙৰ বাঁহ এটা আপোনালোকক দেখাইছোঁ, এইটো চাই লওক, এইটোতো ডাঙৰেই হয় অলপ চাইজত। আৰু এই যিটো বাঁহ দেখিছে, ইয়াৰ মানে আপোনাৰ যিটো সৰু হৈ থাকোঁতে যিটো গাছ ওলায়, সেইটোৰ পৰাই যিহেতু আমি খৰিচা খাওঁ, যিহেতু বহুতে গাহৰি মাংসৰ লগত খায়। এইটো চাই লওক, আপোনালোকক গাছটোক মই দেখাই দিছোঁ, এইটো চাওক গাছ। কিন্তু এতিয়া এইটো ছিজনত গাছ ইমানকৈ নহয়, কাৰণ মই এতিয়া আন ছিজনত ভিডিঅ' বনাইছোঁ, কিন্তু এইটো গাছ হয়। ইয়াৰ পৰাই কাটি আপোনালোকৰ যিটো আমি খৰিচা পিহি পেলাই আমি খাওঁ, খৰিচা খাওঁ, এইটো চাই লওক। এতিয়া আচাৰ কৰিও খায় বহুতে, মাছৰ লগত দিও খায়, শুকান মাছৰ লগত। এবিধ দেখুৱালে ভলুকা বাঁহ, আৰু এতিয়া মই আপোনালোকক দেখাম জাতি বাঁহ। চাই ল'ব, এই বাঁহটোৰ ইউজ বহুত বেছিকৈ হয়। চ' আপোনালোকক মই জাতি বাঁহ দেখাম, ব'লক চাই লওক। এই এটাই কাটিয়ে আছে জাতি বাঁহ, এইটো বাঁহ এটা কাটিয়ে আছে। এইটো আপোনাৰ 50 ফুটমান ওখ হয়, আৰু বহুত ডাঙৰো হয়। জাতি বাঁহৰ দাম 100 টকাৰ ওপৰত হয়। চ' চাই লওক, আৰু ই বহুত মানে এয়াৰটো ফ্ৰেছ কৰি ৰাখে, আৰু অক্সিজেনৰ লেভেলটো বহুত বঢ়াই ৰাখে। এতিয়া আপোনালোকক এজোপা গছ দেখাব নিম, যিজোপা গছৰ ফলটো আপোনালোকে খাই পাইছে, কিন্তু বহুতে গছজোপা চিনি নাপায়। চ' ব'লক, এইজোপাই হ'ল সেই গছজোপা, আপোনালোকে চাই লওক ফাৰ্ষ্টতে। চ' গাইজ, মোৰ পাছফালে যিজোপা গছ দেখিছে চাই লওক, এজোপা বহুত পুৰণি গছ হয়, আৰু সেইজোপা হৈছে ঔটেঙা গছ। আপোনালোকে যিটো কিছুমানে মাছৰ আঞ্জাৰ লগত খায়, কিছুমানে আপোনাৰ গাহৰিৰ লগতো দি খায়। আৰু চাই লওক, আপোনালোকক মই এতিয়া ঔটেঙা গছজোপা দেখাইছোঁ, কাৰণ কিছুমানে ঔটেঙা দেখিছে কিন্তু গছজোপা কেনেকুৱা হয় চিনি নাপায়। চ' আপোনালোকক মই ইন্ট্ৰডিউচ কৰাই দিম গছজোপাৰ লগত। এতিয়া ফূৰ্তিয়ে ঔটেঙা পাৰি আছে, চ' ঔটেঙাকেইটা পাৰি লওঁ ফাৰ্ষ্টতে। আহক আৰু এইটো হৈছে ঔটেঙা। কালি কিহৰ লগত খোৱা হ'ব? কিহৰ লগত খোৱা হ'ব? কচু আৰু কি? মাছ
চ' গাইজ চাই লওক এইটো ঔটেঙা এইটো একচুৱেলি কাইলৈ বোলে এডোখৰত সকাম আছে চ' কচুৰ লগত বনাব ঔটেঙাৰ দালি আৰু এইটো আপোনালোকে জানেই কেনেদৰে খোৱা হয় ঔটেঙা মাছৰ লগত খোৱা হয় মাছৰ আঞ্জাৰ লগত এইখন এতিয়া কাৰ নাম কাৰ কৈছিলি এইখন আৰু ইফাল অকণ আৰু ইফাল অকণ হয় নেকি আৰু চব চিনি পোৱা দেখোন আমাৰ ইয়াত থাকি দৰকাছা পোৱালি আহি ইয়াত থাকি চব চিনি পোৱা হয় বুলি মোৰ কাৰণে দে এটা পাৰি দে দলিয়া দে ত' 4টা ঔটেঙা পাৰিলোঁ বেছি নাই পৰা এই পাৰিবলৈ অলপ দিগদাৰ আৰু গছজোপাটো কম আছে লাষ্টত এতিয়া আপোনালোকক এজোপা গছ দেখাম এই গছজোপা 100 বছৰৰ বহুত পুৰণি গছ হয় আৰু আপোনালোকে জানে যে আপোনালোকে এতিয়া গছ ইমানেই কাটিছে যে সেইকাৰণে গৰমৰ কিমান প্ৰকোপ বাঢ়িছে চ' আপোনালোকে গছ ৰুব আৰু গছজোপা চাই লওক এটা ধুনীয়া ডাঙৰ ধুন আছে আৰু ইয়াতে বহুত ডাঙৰ ডাঙৰ সাপ থাকে চ' আপোনালোকে গছ ৰুব যিমান পাৰে আৰু পৰিৱেশটো সুৰক্ষিত কৰি ৰাখিব শেষত আপোনালোকক এইটোৱে অনুৰোধ জনাইছোঁ আপোনালোকে যিমান পাৰে গছ ৰুব ময়ো ৰুই আছোঁ আৰু আজিলৈ বাই